हेलो गाइस, কি খবৰ? আশা কৰো সকলো ভালে আছে। নতুন বছৰ কেনেকুৱা গৈছে সকলো ভিডিঅ' চাই আছো, ভাল লাগিছে। সবে পিকনিক গৈছে, খানা খাইছে ধুনীয়াকে। আৰু মই ভিডিঅ' কৰাই নাই, আজি হ'ল 5 তাৰিখ আৰু নতুন 1 তাৰিখে ভিডিঅ' নকৰিলোৱে। তাকে আজি এটা বোলো ভিডিঅ' কৰোঁ। স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰো সকলো নিশ্চয় ভালে আছে। আৰু এতিয়া মা ঘৰত দেখিছে, স্কুল ছোৱালী গ'ল ডাঙৰজনী, আৰু মা ঘৰত আছো। আৰু এতিয়া মই বহি আছে বোলো, মোৰ চুলিখিনি অকণমান ৰিংৰিঙীয়া হৈ গৈছে, অকণমান জাষ্ট অকণমান কাটো ৰিংৰিঙীয়া হৈ যোৱাৰ কাৰণে। তাকে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, চাব সকলোৱে আৰু কমেণ্টত জনাব কেনেকুৱা পালে। আৰু নতুনসকলে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মৰম দিব সকলোৱে, চাই থাকিব ভিডিঅ'টো। এতিয়া মোৰখিনি কাটিলোঁ অকণমান, আৰু এতিয়া আমাৰ এতিয়া বৌখিনি মানে অকণমান এয়া বৌ বহি লৈছে আগত, বৌখিনি অকণমান মিলাই দিওঁ ন। আমাৰ এই টিকলি ধুনুকে আছে, চচপাখন মিনি নেদেখালা? হাই কৰি দিয়েচোন, হাই হাই কৰি দিয়েচোন। আমাৰ টিকলি ধুনীয়াকে তুমি হাই কৰি দিয়াচোন। হাই 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 কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। ঠিক আছে, মই এতিয়া বতাহ দিছে, টুপি টুপি ধাই লওঁ। হাই কৰি দিয়া, হাই কৰি দিয়া। বতাহে চাইছে, এই বতাহ বৰ ধুনীয়াকে ধুনীয়া মানে কি আৰু এই ল'ৰা ছোৱালী বেমাৰ হোৱা বতাহ দিছে। ঠিক আছে, মই তাক অকণমান মিলাই দিওঁ ৰ'ব। কাটি হ'ল আৰু এতিয়া একেবাৰে চব লেপ কম্বল এইবিলাক চব মোকলাই দিয়া হৈছে। আৰু এই কুকুৰ দেখিছেনে? এইটো এটা, সেইটো এটা, সেইটো এটা, আৰু এটা এই দিলে গুচি গ'ল। এইবিলাক চব দাদা কাম, মানে ইমান ভাল পায় কুকুৰ। একে আহি পেলাই আনি পেলাই বান্ধি বান্ধি থৈছে। এই টিকলি আহিছে, আহাজনে তাকে আকৌ ৰ'দত বহিছোঁ আৰু মায়ে ভাতত লাগি আছে। কি বনাইছে আপোনালোকক দেখাই আছোঁ, দেখিছে চাগে, মই দিছোঁৱে। মাংস লৈছিল, মাছো লৈছিল, তাকে আজি ডকচি খাওঁ। নতুন বছৰ বুলি মা ঘৰত মানে মাছে খাই আছোঁ, মাংস খোৱাই নাই কাৰণ ডকচি আজি খাওঁ। ভাত খা ন টিকলি, হাই দি দিয়া, হাই হাই। ঠিক আছে, চাই থাকিব। বৌয়ে খাই আছে মিছল। মিছল ভাবিছে চাগে ইমান 11টা বজাতে মিছল ক'ত পালে। হেৰি কালি দাদা আনি দিছিল, কিন্তু মানে খোৱা নহ'লে, বৌয়ে নাখালে, সেইকাৰণে এতিয়া খাইছে ৰ'দত বহি বহি। আৰু ঠাণ্ডা দিন যে একো বেয়া হোৱা নাই, গৰম দিন হোৱাহেঁতেন বেয়া হৈ গ'লহেঁতেন। আজি ইমান কুঁৱলী, 7টা বজাত ছোৱালী স্কুল মানে বাছত উঠাবলৈ গৈছে, এনেকুৱা কুঁৱলী। তাৰপিছত তেনেকেই গৈছোঁ আৰু বেয়াও লাগে, ইমান সোনকালে মানে উঠাবলগীয়া হয়। তাই মানে স্কুল বন্ধ হ'ব কেতিয়া সেইটো কথা কৈ আছে। আজি নহয় কালি কৈছে স্কুল হেৰি বন্ধ কেতিয়া হ'ব। মই হ'বই, শুক্ৰবাৰে গৈ পেলাই শনিবাৰ দেওবাৰেটো বন্ধই। মাংস বনাই হৈ গ'ল, এফালে আকৌ ভাতটো পাতি দিছে, এফালে মাছ আছে। এতিয়া ভাত খাবলৈ বহিছোঁ। আমাৰ কুদি আহি গ'ল, ভাত খাই আছে নিজে নিজে ন। অথনিয়ে বহিলে, চবে খাই কৰি আজৰি হৈ গ'ল। এতিয়া তাই মানে সৰুজনী খুৱাই আছিলোঁ, তাই আহি দেখিছোঁ তাই খাই হোৱা নাই। মই এতিয়া তাইৰ লগত খাম ন, আমি দুজনী খাই কৰি লওঁ। কিন্তু চবে খাই আজৰি। ভাত পানী খাই কৰি আহি এতিয়া ইয়াক কেঁচি আকৌ লৈছোঁ ডাঙৰজনীক। ডাঙৰজনী অকণ আগটো মানে অকণমান মিলাই দিওঁ, মানে ক্লিপ চিলিপ নামাৰে, চকুত পৰি থাকে, বৰমাকে বকিয়ে থাকে। সেইকাৰণে চুলি বান্ধিব দিওঁ, চুলিও নামানে, মানে বান্ধি দিম আকৌ খুলি দিব। সেইটো কাৰণে অকণমান কাটি দিছোঁ, মানে মামীয়েকক কাটি দিব দিছোঁ। এইজনী বেবী কাট মাৰি দিওঁ।
সৰুগৰাকী শুই আছে এতিয়া ৰ'দটো গ'লেই মই কাটিব দি আছো অকণ ছুটিকে ছুটিকে অকণমান বোলো অকণমান ইমানখিনিলৈকে দীঘল হৈ যায় এই আইতাকে নিদিয়ে মামীকে নিদিয়ে অকণমানহে কৰিছে অকণমানহে কাটিছে এইখিনিলৈকে থকাকে দিওঁ তাকে এইখিনিলৈকে থকাকে দিছে নিদিয়ে দিছে বকি আছে মোক দুইজনী মাকে আইতাকে আৰু মামীকে বকি আছে নিদিয়ে কাটি দিব মানে কি অকণমান পটকে দীঘল হৈ যায় যে অকণমান ছুটি কৰি দিওঁ কাৰণ চুলি পৰি থাকে চকুত একেবাৰে সোমাই থাকিব ঠাণ্ডা লাগিছে এতিয়া বাজিলে 4:30 আৰু ডাঙৰ ছোৱালী নুশুলেও আৰু তাই খাবলৈ বিচাৰিছো ৰুটি কাৰণ ভাত ভালকৈ নাখালে মানে মই নিজে কটীয়া অকণমান খোৱাওঁ যদি খালে নহ'লে মানে নিজে খাব দিলোতো নাজি তেওঁ নাখালে ভালকৈ ভোক লাগিছে চিঞৰি আছে কাৰণে বোলো মাংস জোল অকণ আছে তাকে বোলো ৰুটি এখনকে বনাই দিওঁ ঠাণ্ডাও লাগিছে বিৰাট বনাব আহিছোঁ পাকঘৰলৈ সৰুজনী উঠিলে বনাই লওঁ ৰ'ব ৰুটি বনাইছোঁ এইটো চাইডে আকৌ চাহ পাতিছোঁ এতিয়া ৰুটি বনোৱা হৈ গৈ দুখন মালে বনাইছোঁ শুকান ৰুটি এইটো এটা কণী আমলেট কৰিছোঁ কণী আমলেটটো গুটি চাওঁ চব ফালে গুচি গ'ল পোচ বনাম বুলি ভাবিছিলোঁ কিন্তু নহ'লগৈ আৰু চাহ তাহ খাই হৈ গ'ল আমাৰ এগৰাকী দেখিছে এতিয়ালৈকে খাই হোৱা নাই আকৌ এটা ৰুটি দিছোঁ এটা ৰুটিয়ে খাই হোৱা নাই আৰু মানে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক তেনেকুৱা নে ক'বচোন মানে আমাৰ এই খোৱাত ইমান বেয়া বিশ্বাস নকৰিব একে মৰ্টন এসোপা দিব কিন্তু মৰ্টন সোপা খাই দিব চকলেট সোপা কিন্তু এইবিলাক ভাত হওক বা এনেকুৱা বস্তু হওক একদম খাবলৈ মন নকৰে আপোনাৰ জোৰ জবস্তিকেহে মানে যি অকণ খোৱা হয় এগঢ়া দুগঢ়া এতিয়া ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইয়াতে সামোঁ অন্য এটা ভিডিঅ'ত লগ পাম হ'ব খাই থাকা তুমি অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ দেই বাই বাই